আপোনালোকে ভাবে চাগে অকণমান বানপানী হ'লে ভিডিঅ' বনাই বুলি। ময়ো কি কৰিম যে বানপানী হ'লে থাকিবই নোৱাৰোঁ। আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিলোঁ বুলি ভিডিঅ' বনাব মন যায়, সেইবাবে অকণমান বনালোঁ আজিও নতুন ভিডিঅ'ত। আজি বৰষুণ দি থাকিছে যে সেইপাই বহুত বানপানী হৈছে, সেইকাৰণে আপোনাৰ আগত অকণমান শ্বেয়াৰ কৰিলোঁ আজিও। আপোনালোকে যদি ভাল পাই চাই থাকক। হেল্ল' গাইজ, নমস্কাৰ। আপোনালোকক মোৰ মনি বৰো চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন ভিডিঅ' লৈ আহিছোঁ। বানপানী আমাৰ গাঁৱত বহুত বানপানী হৈ থাকে, সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰি থাকোঁ। আৰু বানপানী আজি বেছি হৈছে, বৰষুণ ৰাতি দি আছে যে সেইবাবে ৰাতিপুৱা অকণমান ভিডিঅ' বনালোঁ আপোনালোকক দেখুৱাওঁ বুলি। আপোনালোকৰ সিফালে কেনেকুৱা বানপানী হৈছে জনাবচোন। আমাৰ ইফালে বহুত হৈছে। আমাৰ গাঁৱত 19 ঘৰ আছে। 19 ঘৰতে 2 ঘৰমানহে বাচিছে চাগে বানপানী নোসোমোৱা। মাজতে 2 ঘৰমান আছে, 2 ঘৰমান। তাৰপৰা সি 2 ঘৰতহে পানী নাই সোমোৱা, বাকী চবৰ ঘৰতে সোমাইছে বানপানী। তাৰপৰা আমাৰ ঘৰতো দেখুৱাই পাইছে চাগে আপোনালোকে ভিডিঅ'ত। বহুত চোতালতে বহুত বানপানী হয়। এইবোৰ পানী ক'ৰ পৰা আহে নাজানো, কিন্তু বহুত হয় আৰু আমাৰ নবৌ ঘৰতো বহুত হৈ আছে বানপানী। ঘৰৰ ভিতৰতে সোমাইছে আৰু বাৰাণ্ডাত সোমাইছে, ভাতে খাব পৰা নাই। চবৰ ঘৰতে তেনেকুৱা আৰু। আমাৰ 1 নং কুকিলাগুৰি, তাৰপৰা চবতে বানপানী আমাৰ গাঁৱত। আপোনালোকে ভাল পালে শ্বেয়াৰ কৰি দিব। এয়া চাওক গাইছ, আমাৰ ঘৰত কেনেকুৱা বানপানী হৈছে চাওক। এইবোৰ পানী ক'ৰ পৰা আহিছে নাজানো আৰু। Dia berat harga deh, nih berat harga boi kadang juga. Motor dalam jepaya ada di sini. Saat amar sotalot kenukwa hoy pani, pani, goro di boya jagai nai. Itu amar rasta. Sau guys, di kalau ban pani hoise. Iya, itu goro hoise ban pani. Iya. ভালো চাব পাৰি আমাৰ বানপানী। আমাৰ গাঁৱত বানপানীয়ে পানী। আজি বানপানী বেছিয়ে হৈছে গাইছ, এইটো চাওক। বহুত দ হ'ল পানী। আজি ঘৰতো সোমাইছে আৰু বাৰাণ্ডাতো সোমাইছে চাওক। এয়া চাওক, চাওক বাৰাণ্ডাতো সোমাইছে। এতিয়া ক'ত
গাইছ আপোনালোকে আজি দেখা পালে চাগে মোৰ বানপানী ভিডিঅ'টো কেনেকুৱা হৈছে। আমাৰ ইফালে বহুত বানপানী হৈছে আৰু এনেকুৱা বানপানী এবাৰহে দেখিছোঁ মই। আগৰ বছৰটো হয় হ'লেও অকণমান কমেই আছিলে, এবাৰ বছৰটো বেছিয়ে হৈছে। আপোনালোকৰ সিফালে কেনেকুৱা বানপানী হৈছে জনাবচোন কমেণ্টত। আমাৰ ইফালেতো বেছিয়ে হৈছে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ আগত এনেকুৱা ভিডিঅ' আনি থাকিম বানপানীৰ বিষয়ে। আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে হ'ল অকণমান আৰু আপোনালোকৰ খবৰ জনাব আজিৰ কাৰণে।